নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ মই তন্ময় বৰাই পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আপোনালোক সকলো সুস্থ হৈ আছে চাগে, নহয় জানো? ময়ো বিৰাট বেছি ভালে আছোঁ। মই ৰুমত ইণ্ট্ৰ'টো দিব নোৱাৰিলোঁ আৰু এতিয়া ভাবিছোঁ গৈ থাকোঁতে দি দিওঁ। নগাঁৱৰ পৰা আহিছে মোৰ মাহঁত। মই যিহেতু বহুদিন ব্লগ দিয়াই নাইকিয়া ন, সেইবাবে কোৱা হোৱাই নাই। আহিছে আৰু কালি আহিছে, হয় কালি আহিলে আৰু ভাবিলোঁ অকণমান মাহঁতক উলিয়াই পেলাই লৈ যাওঁ। VIP ৰোডত যি সাই বাবা মন্দিৰ আছে তালৈ মাহঁতক অকণমান উলিয়াই লৈ আহিলোঁ। আপোনালোকক এইখিনিতে কৈ দিওঁ দেই, আমাৰ আকৌ ঘৰৰ সকলোখিনি সাই বাবাৰ একদম পূৰা ভক্ত তো সেইটো কাৰণে মাহঁতক ভাবিলোঁ যে ইমান দূৰ আহিছে যেতিয়া এই মন্দিৰজনা নেদেখালে একদমেই নহ'ব। সকলোখিনি মিলিয়ে গ'ল আৰু ভাবিলোঁ মাহঁতক যে লৈ যাওঁ। মই মাক কৈ আছিলোঁ যে তোমালোক যেতিয়াই আহা মই এই মন্দিৰজনালৈ নিমেই। ইমান ভাল লাগে ন, একদম মনটো শান্তি শান্তি লাগি যায় এই মন্দিৰজনালৈ গ'লে। আৰু মোৰ মনটো যেতিয়াই বেয়া লাগি থাকে ন, মোৰ ৰুমৰ ওচৰতে হয় যিহেতু মই ইয়ালৈ যাওঁৱেই। আৰু মাহঁতেও এয়া ফিটা চিটা বান্ধিলে, মাৰো বোলে সেইদিনাখন মনটো খুব ভাল লাগি গ'ল। যিহেতু মায়ে এনেও ভালেই পায় সাই বাবা, তো ভাল লাগি গ'ল আৰু। এয়া জেঠাই আৰু জুমন, তেওঁলোকো আহিছিলে আৰু তেওঁলোকে আহি পেলাই বহুত ভাল পালে ইয়াত। আৰু সঁচাকৈ ভাল পাবলগীয়াই দিয়কচোন, ইমান ধুনীয়া পৰিৱেশটো নহয়, ইয়াৰ পৰা যাব মন নাযায়, একদম শান্তি লাগি যায় মনটো, নহয়নে বাৰু? আৰু ইয়ালৈ কোন কোন আহিছে মোক প্লিজ কমেণ্ট কৰিব। তাৰপিছত আৰু মই ভিডিঅ'টো কণ্টিনিউ নকৰি আহিলোঁ চিটি চেণ্টাৰ। ভণ্টিয়ে ক'লে কি ক'ৰবাত ওলাই যাওঁ ব'ল, তো মই ভাবিলোঁ ব'ল চিটি চেণ্টাৰৰ পৰাই আহোঁ। আৰু এয়া চিটি চেণ্টাৰ আহিলোঁ। মই যে হেৰিত বনাইছিলোঁ তেনেকুৱা নহয়, মাজুলীত যে বনাইছিলোঁ। হেল্ল', হাই। এজনী ভণ্টি আৰু তাই হ'ল ভণ্টিৰ লগৰ। আৰু আমি আহিছোঁ এতিয়া চেণ্ট্ৰেল মল। মই ইণ্ট্ৰ'টো দিয়া নহ'লেই, তো এতিয়া আহিছোঁহে। আমি আহিছোঁ চৰি চিটি চেণ্টাৰহে আহিছোঁ, পাহৰি গ'লোঁ বাৰু। এতিয়া আপোনালোকক দেখাই থাকিম। আহি জাষ্ট পাইছোঁ আৰু ইমান বেছি বাহিৰত গৰম ন, তো ইয়াতে থাকিবলৈ ভাল লাগি গৈছে। তেতিয়াহ'লে আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কিবা হৈ আছে ন ইয়াত? কি কিনা? অলপ টাইমৰ পাছত এইবোৰ চাই কৰি পেলাই ইমান বেছি ভোক লাগিলে। ইহঁতে ক'লে যে কিবা খাওঁ, তো এয়া আমি বাৰ্গাৰ আৰু এনেকুৱা ফ্ৰুট জুচ দিলোঁ। জুচটো ইমান বেয়া আছিল খাবলৈ, সঁচা কথা ক'ব গ'লে ইমান বেয়া লাগিছে খাই পেলাই, ভাল নালাগিল অকণো। আৰু তাৰপিছত আমি আহিলোঁ এয়া ছুপাৰ 99। একো কিনা নাই দেই, এনেই চাবহে আহিছিলোঁ, একো কিনা হোৱা নাই।
চেণ্টাৰৰ দুগৰাকী মডেল এডভাৰটাইজমেণ্টৰ কাৰণে চিটি চেণ্টাৰৰ দুগৰাকী মডেল